Sir, welcome back to Missing Kitchen. আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলত। তো আজি আমি আপোনালোকক বনাই দেখুৱাব বুজিছো এটা আলু ভাজি। আলু সবতে পপুলাৰ নহয় জানো, বিভিন্ন ধৰণত বনাব পাৰি। মই খুব কম ইনগ্ৰেডিয়েণ্ট দি বনাইছো আৰু খুব কম সময়তে বনাব পাৰি। আৰু যিসকলে হোষ্টেলত থাকে, ভাড়া ৰুমত থাকে, এইসকলৰ কাৰণে খুবেই সহজ, অতি সোনকালে বনাব পাৰে, তাকো খুব টেষ্টিকে। আৰু মইনো কেনেকৈ বনালোঁ চাওঁচোন আহক। ভিডিঅ'টো চাই যদি ভাল লাগে কমেণ্ট কৰি নিশ্চয় জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব, তেতিয়াহে আমাৰ নতুন নতুন ভিডিঅ'বিলাক পাই থাকিব নহয় জানো। তো আহকচোন চাওঁ মইনো কেনেকৈ বনালোঁ। আলু 3টা মই লৈছোঁ, এইখিনি এনেকৈ 4ফাল কৰি লৈছোঁ সোনকালে সিজিবৰ কাৰণে। এইখিনি এতিয়া মই বইল কৰি ল'ম। এয়া চাওঁ উতলিলে, আলুখিনি সিজি গৈছে। এতিয়া মই ফ্লেমটো অফ কৰি অকণমান ঠাণ্ডা হ'বলৈ দি ল'ম। আলুখিনি ঠাণ্ডা হৈ গ'ল, বেলেগ বাচন এটাত উলিয়াই লৈ মই ভালদৰে বাকলিখিনি গুচাই লৈছোঁ। আলু বাকলি গুচাই হৈ গৈছে, এতিয়া মই এনেকৈ সৰু সৰু টুকুৰকৈ কাটি লৈছোঁ। কাটি হৈ গ'ল, এতিয়া মই ইয়াতে কেৰাহী বহাই দিছোঁ। কেৰাহী গৰম হ'ল, এতিয়া মই ইয়াতে মিঠাতেল ঢালি দিছোঁ। অকণমান মিঠাতেল সৰহকৈ দিছোঁ, আপোনালোকে নিজৰ মতে দিব পাৰে, কমো দিব পাৰে বা বেছিও দিব পাৰে। মই ইয়াতে অকণমান সৰহকৈ লৈছোঁ। তেলখিনি গৰম হোৱাৰ পাছত ইয়াতে মই জিৰা অকণমান দিছোঁ। পিঁয়াজ চিয়াজ তেনেকৈ একো দিয়া নাই। ইয়াৰ পাছতে মই আলুখিনি দি দিছোঁ। 2 মিনিটমান ভাজি কৰি ল'ম। দুই মিনিটমান ভাজি হোৱাৰ পিছত ইয়াতে মই সোৱাদ অনুসৰি নিমখ আৰু হালধি দিছোঁ। নিমখ হালধি দিয়াৰ পাছত মই 2 মিনিটমান ভাজি কৰি ল'ম। খুব সোনকালে হয় আৰু 4-5 মিনিটতে হৈ যায় এইখিনি। আৰু আপোনালোকৰ যদি ক'ৰবাত যাবলৈ দেৰি হয় বা বনাবলৈ সময় নাই, তেতিয়া ভাতৰ লগতে আলুখিনি দি সোনকালে এনেকৈ ভাজি কৰি ল'ব পাৰে, 5 মিনিটতে হৈ যায়। দুই মিনিটমান ভাজি হোৱাৰ পাছত এয়া চাওক, অকণমান ৰঙচুৱা হৈ গৈছে। আলুখিনি অকণমান ৰঙচুৱা হ'লে খাবলৈ বেছি ভাল লাগিব, সেইটো কাৰণে মই অকণমান ৰঙচুৱাকৈ ভাজি কৰি লৈছোঁ। ইয়াৰ পাছতে মই 3টামান জলকীয়া কাটিকিনি দি দিছোঁ। আপোনালোকে ৰেড চিলি পাউডাৰ বা জিৰা পাউডাৰো দিব পাৰে। মই ইয়াত এনেকৈ একো মছলা ব্যৱহাৰ কৰা নাই, অকল জিৰা গুটি কেইটামান দি দিছোঁ। নিমখ জলকীয়া হালধি ইমানেই। এয়া চাওক ভাজি কৰা হৈ গৈছে। ইয়াৰ পাছতে মই মান ধনিয়া অকণমান গুৰি গুৰিকৈ কাটি থৈছোঁ, সেইখিনি ইয়াতে মই দি দিছোঁ। আলু ভাজি কৰা হৈ গৈছে। এতিয়া আপোনালোকে গৰম গৰম ভাত, ৰুটি, পুৰি যিকোনো লগত আপোনালোকে খাব পাৰে আৰু জুতি লগাই খাওক। ভিডিঅ'টো চাই যদি ভাল লাগে কমেণ্ট কৰি নিশ্চয় জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব, তেতিয়াহে আমাৰ নতুন নতুন ভিডিঅ'বিলাক পাই থাকিব ন। তো আজিলৈ ইমানতে, আকৌ এটা নতুন ৰেচিপি লগ পাম, তেতিয়ালৈকে বাই বাই।